Hi guys, welcome to back to my YouTube channel Aditya Bora. আৰু আপোনালোকৰ পিনে বাৰু বতৰটো কেনেকুৱা? আমাৰ পিনে পিছে বতৰটো কিন্তু সাংঘাতিক বেয়া দেই। আপোনালোকে খিৰিকীৰ পৰা হয়তো দেখিছেই, তথাপিতো মই খিৰিকীৰেদি মোবাইলটো সোমাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া মই খিৰিকীৰে মোবাইলটো সোমাই দিলোঁ। তাৰপিছত এয়া আপোনালোকে চাওকচোন, গোটেই খালটো বোকা পানী হৈ গ'ল। মানে বৰষুণ দিয়াৰ কাৰণে আকৌ যদি সেইপিনে গ'লো হয়, নিশ্চয় মোৰ ভৰিটো বোকাত সোমাই পৰিল হয়। সেইবাবে খিৰিকী দিয়ে কৰি দিলোঁ। আৰু আজিৰ ভিডিঅ'টো বনাইছোঁ কাৰণ আজি আমাৰ ইয়াত আছে এখন ভাওনাখনৰ নামটো কি বাৰু মই পাহৰি থাকিলোঁ। মানে মই এইবোৰ বস্তুৰ নাম পাহৰিয়ে থাকোঁ, ভাওনা হওক, নাটক হওক, কিবা হওক, পাহৰি থাকিলোঁ। ভিডিঅ'টোৰ শেষত যদি ভাওনাখনৰ নামটো মনত পৰে বা তাত বাৰু পোষ্টাৰ থাকিবই, তাৰ পৰা চাই আপোনালোকক কৈ দিম মই। আৰু এয়া মই খাই লৈছোঁ লুচি পুৰি। আমাৰ অসমীয়াত বাৰু লুচি পুৰি বুলিয়ে কয়। আপোনালোকে দেখিছে মই 3খনহে লৈছোঁ, বেছি নাই লোৱা বাৰু। এয়া সোনকালে খাই লওঁ দেই মই। এতিয়া লুচি পুৰি খাই আহিলোঁ। এতিয়া ডাইৰেক্ট যাওঁ আমি ভাওনালৈ। ব'লক। গুড মৰ্ণিং গাইজ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ দেই। আজি হৈছে নেক্সট ডে'। এয়া মই ছাইডত লিখিয়ে দিছিলোঁ। আৰু গাইজ, ভাওনাখনৰ নামটো বাৰু মোৰ মনত পৰিলে মই আপোনালোকক কৈ দিছোঁ নামটো। কি হয় ন, বস্তুবোৰৰ নামটো মই পাহৰিয়ে থাকি যাওঁ। সেইবাবে মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙত ক'ব নোৱাৰিছিলোঁ, কিন্তু এতিয়া মই নামটো জানো আৰু আপোনালোকক মই কৈ দিছোঁ। নামটো হৈছে মুৰাৰী কৃষ্ণ আৰু বৰ্বৰিকৰ শিৰদান। এয়া মই লিখি দিছোঁ ছাইডত, নহ'লে কিছুমানে নুশুনিবও পাৰে মিউজিকৰ কাৰণে। মিউজিকটো মানে পূৰা একদম চাউণ্ড কৰি আছে ন। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি 100 ছাবস্ক্ৰাইবাৰৰ বহুত ওচৰত, আৰু এতিয়া চেনেলত আছে 94, আৰু আমি 100 ছাবস্ক্ৰাইবাৰৰ বহুত ওচৰত। প্লিজ ছাবস্ক্ৰাইব কৰক, প্লিজ 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 গাইজ।